অংগিতা লাইফষ্টাইলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই চিৰিয়াখানাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। বলক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে টিকেট কাউণ্টাৰ হয়। আজিকালি কেছ বা অনলাইন পে'মেণ্ট নহয়, কাৰ্ড পে'মেণ্ট কৰিব লাগে। আৰু আজি বহুত মানুহ আহিছে, আপোনালোকে দেখা পাইছে। টিকেটটো লৈ ল'লোঁ। এতিয়া লাইনত যাব লাগিব, লাইন ধৰিব লাগিব। এইফালে দেখাব লাগিব টিকেটটো। ভিতৰফালে আহিলোঁ এতিয়া সোমাই। এইখন মেপ হয়, ইয়াতে আপোনালোকে চাব পাৰে কোনফালে কি জন্তুবিলাক আছে। বান্দৰবোৰ ইমান চিঞৰি আছে, একো শব্দই শুনা নাপায়। জিৰাফ ওচৰত আহি গৈছে, কিন্তু একদম ওচৰৰ পৰা চাব যাব নোৱাৰি। আজিকালি বেৰবিলাক দি থৈ দিয়ে। আপোনালোকে দেখা পালে বহুত দূৰৰ পৰা চাব লাগে। এতিয়া ওপৰ চাইডে যাওঁ, কি দেখা পাওঁ। এইফালে চৰাই আছে, গোটেইখিনিতে চৰাই আছে এইখিনি জেগাত। চৰাইবোৰৰ নাম কি গম নাপাওঁ, আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। এইফালে হৰিণাটো অকলে অকলে ঘূৰি আছে, এটাই হৰিণা। মইনা ইমান ধুনীয়াকৈ মাত দি আছে, ইমান ধুনীয়াকৈ মাত দি আছে, কিন্তু চৰাইটোৰ নাম নাজানো। এতিয়া ওপৰ ফালে গৈ আছোঁ, চাওঁ কি দেখা পাওঁ। বনৰীয়া মেকুৰী এটাই দেখা পালোঁ, আৰু দেখা পোৱা নাই। হেল্ল' ফ্ৰেণ্ডছ, বহুত বছৰৰ মূৰত আহিছোঁ আৰু বহুতখিনি চেঞ্জ হৈ গৈছে। এতিয়া তলত চালোঁ আৰু বহুত ওচৰত যাবও নোৱাৰি, ওচৰৰ পৰা চাবও নোৱাৰি। একদম গ্ৰিলবিলাক লগাই দিছে ওচৰত। মাত্ৰ 10জন সোমাব দিব আৰু 10 মিনিটৰ বাবে প্ৰৱেশ কৰিব দিয়ে। এইফালে চাওঁ ভিতৰত যাব পাৰোঁ নে নোৱাৰোঁ, গৈ চাওঁ। ইমান সময় ৰখিব লাগে। ভিতৰৰ পৰা চাই আহিলোঁ, কিন্তু ফটো বা ভিডিঅ' কৰিব নিদিলে, সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। এতিয়া এইফালে নাহৰ ফুটুকী আছে। বাঘকেইটা কেনেকৈ খেলি আছে চাওকচোন। এতিয়া তলৰ ফালে গৈ আছোঁ, চাওঁ কি দেখা পাওঁ। ভালুক আছে তলৰ ফালে দুটা, কেনেকৈ চাই আছে। ইমান ভিৰ হয়, কি চাইছে বা চাই লওঁ ৰ'ব, কি আছে। নিগনি পহু আছে, এটাই দেখা পালোঁ, ইমান সৰু। সিংহ আছে দুটা, ইমান ধুনীয়াকৈ বহি আছে, কোৱাৰ লগে লগে উঠিয়ে গ'ল।
এইফালে বেংগল টাইগাৰ আছে দুটা শুয়ে আছে উঠাও নাই গড়ৰ পোৱালিটো ইমান মৰম লগা ওচৰত আহি আছে ডাঙৰটো নীলগাই হয় এটো নীলগাইৰ লগত একেলগে আছে নীলগাই হয় কিন্তু কালাৰটো বেলেগ ভিডিও কৰাৰ কাৰণে হৰিণাটো কেনেকৈ ওচৰত আহিছে কেনেকৈ চাই আছে এইবাৰ বেছি বান্দৰ দেখাই নাপালো এটো অকলে বহি আছে এবাৰ বহুত প্ৰজাতিৰ হৰিণা দেখা পালো পৰিবেশটো ইমান ধুনীয়া এফালে গৈ আছো চাও কি দেখা পাও নল গাহৰি আছে এফালে দৌৰিছে মানুহবোৰ যে চাই আছে অষ্ট্ৰিচ এটাই দেখা পালো ইমান ডাঙৰ টিকলিজনী ইমান মৰম লগা ভাগৰ লাগিছে তাই কুলাত লব লাগে স্নেক হাউস আছে বহুত প্ৰজাতিৰ সাপ আছে কিন্তু আমি কিছুমানহে দেখা পালো কিছুমান দেখা পোৱা নাই লুকাই আছে নে নাই গম নাপাওঁ এইটো বেলেগ প্ৰজাতিৰ ঘৰিয়াল হয় মুখখন অলপ বেলেগ জুঙা এইখন পাৰ্ক হয় ওচৰতে আছে চিৰিয়াখানাৰ লগতে সৰু ল'ৰা ছোৱালীবিলাকে পুৰা খেলি আছে সিহঁতৰ ভাগৰে নালাগে নেকি চাই কেনে আকৌ খেলি আছে এতিয়া আমি চিৰিয়াখানাৰ পৰা ওলাই যাওঁ বাহিৰৰ পৰা এক্সিট গেটখন এনেকুৱা দেখে হেল্ল' ফ্ৰেণ্ডছ তেনেহলে আজি ভিডিওটো এইখিনিতে সামৰণি মাৰিছো যদি ভিডিও চাই ভাল পালে তেনেহলে লাইক শেয়াৰ কমেন্ট কৰি দিব লগতে প্লিজ সাবস্ক্ৰাইবটো কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব নেক্সট ভিডিওত পুনৰ লগ পাম তেতিয়ালৈকে ধন্যবাদ